হেমন্ত গৈ 1.0 ইউটিউব চেনেল। এতিয়া আছো আমি বান্দৰচলীয়া পাহাৰ আৰু পাহাৰত আজি ফাৰ্ষ্ট টাইম গাইছিলো, আছো খুবেই ভাল লাগিছে। আৰু মোৰ লগত আহিছে অনন্ত চাউৰা, মানৱজ্যোতি দাস, অনন্ত চাউৰা, মানৱজ্যোতি দাস, বিজয় ৰাভা, আছাম বাবুহাট, হেমন্ত। আহি পাইছো বান্দৰচলীয়া ৱাটাৰফল আৰু এতিয়া পানীৰ মাজে মাজে খোজকাঢ়ি গৈ আছো। খুবেই ধুনীয়া পৰিৱেশ আৰু আহি খুবেই ভাল লাগিছে। ঠাণ্ডা বতৰ বলি আছে আৰু ৱাটাৰফলৰ পানী মাত শুনি আছো। ব'লক আমি ৱাটাৰফলটো চাবলৈ যাওঁ। আৰম্ভ হৈছে বিজয় ৰাভা, আনন্দ চাৰ্ভা আৰু মানৱজ্যোতি দাসে ফটো মাৰিছে। খুবেই আহি ভাল লাগিছে পৰিৱেশটো। চাৰিওফালে গছ গছনি ভৰা সুন্দৰ পৰিৱেশ। আৰু এইফালে আছাম বাবুহঁতে কি কৰি আছে? আমাৰ আছাম বাবুহঁতে ব্লগ কৰি আছে। এতিয়া ব'লক আমি ৱাটাৰফলটো চাবলৈ যাওঁ। এয়া আমি পাহাৰত বগাই আছো। খুবেই ভাল লাগিছে বগাই। ফাৰ্ষ্ট টাইম পাহাৰত বগাইছো, খুবেই ভাল লাগিছে। ফাইনেলি আহি পালো বান্দৰচলীয়া ৱাটাৰফল আৰু ইয়াৰ ওপৰৰ পৰা পানী পৰি আহিছে। খুবেই সুন্দৰ পৰিৱেশ আৰু পৰিৱেশটো খুব সুন্দৰ আৰু ভাল লাগিছে আহি। খুবেই ধুনীয়া পৰিৱেশ।
এতিয়া আমি পাহাৰৰ পৰা ৱাটাৰফল চাই পাহাৰৰ পৰা নামি আহিছোঁ আৰু মোৰ লগত আছে আনন্দ। মজা 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 খুবেই ধুনীয়া এক্সপিৰিয়েঞ্চ। খুবেই ধুনীয়া পৰিৱেশ আৰু এতিয়া বৰষুণ আহিছে, আমি সোনকালে যাওঁ।